Hello guys, welcome back to my YouTube channel. And today Bikash daughter finally start হৈ গল all India ride. আৰু আপোনালোকে last video কেইটা যিকিটা মই মিউজিক ইউজ কৰিছিলো সেইকিটা মিউজিক কৰ পৰা পাইছিলো আপোনাক জনাই আছো। আৰু সেইকিটা মিউজিক মই লৈছিলো এটা YouTube চেনেলৰ পৰা। সেই চেনেলটোৰ পৰা মই মিউজিকখিনি লৈছিলো আৰু সেই চেনেলটো কাৰ মই দেখাইছো মোৰ লগৰৰ চেনেল হয় মই দেখাই দি আছো আপোনালোকক। ইফালে আপোনালোকে দেখা পাই আছে ইফালে আছে সন্দীপ। হেল্ল' আৰু সন্দীপ আৰু মই মিলি কিনে এটা আসামিজ ইডিএম সং এটা বনাই আছো বহুত জলদি আপোনালোকে পাই যাব। সন্দীপৰ এটা চেনেল আছে ভিডিঅ'ৰ তলত ডেসক্ৰিপচন বক্সত লিংকটো দিয়া আছে আপোনালোকে গৈ কিনে পুৰা একদম লাভ ইউ বুলি কমেন্ট দি দিয়ক পুৰা একদম ফাইক উঠাই দিয়ক। আৰু কিবা কবা তুমি? আৰু পাপুৰ মই এটা নতুন আসামিজ ইডিএম সংত কাম কৰি আছো। তো এইটো জেনৰেটো অলপ বেলেগ হ'ব আপোনালোকেতো শুনিয়া থাকে বিভিন্ন ধৰণৰ আসামিজ ইডিএম। তো মই ভাবিছোঁ এটা মানে আসামিজ ইডিএমৰ নতুন জেনৰে এটা আনিম বুলি ভাবিছোঁ আৰু মিলি কিনে। তো আপোনালোকে ছাপোৰ্ট কৰক যাতে মই এইটো কৰিব পাৰোঁ আপোনালোকৰ সহায়ত এইখিনি ছাপোৰ্ট কৰক। সো একদম ক'লে সি কেনেকুৱা কি কৰিব নতুন যিখিনি অসমীয়া গান আহি আছে এনেকুৱাৰ ওপৰত আমি নতুন এটা গান বনাব ট্ৰাই কৰি আছো। সো একদম সাবস্ক্রাইব কৰি দিয়ক। সাবস্ক্রাইব কৰিব লাগবনে? সাবস্ক্রাইব তো কৰি দিয়ক। মানে সাবস্ক্রাইবটো কৰিলে কি হ'ল আমাৰো ভাল লাগে যেতিয়া আপোনালোকে সাবস্ক্রাইব কৰে চেনেলটো তেতিয়া আমাৰ উৎসাহ আহে মোটিভেশন টাইপ হয়। সো সাবস্ক্রাইব কৰক আৰু মোৰ চেনেলটো গানটো আহি যাব আৰু সন্দীপৰ চেনেলটো গানটো আহি যাব। আৰু এই ভিডিঅ'টো যিটো মিউজিক বাজি আছে এইটো সন্দীপে বনাইছে আৰু তাৰ চেনেলত ৰিৱাইণ্ড লষ্ট কেইটামান মজা গান আছে তাৰ মিউজিক বনাইছে। মানে এতিয়ালৈ গান বনাই নাই আমি নেক্সট প্লেন কৰি আছো এটা ভাল গান ওলাব কিনে। আৰু এতিয়া ওলাইছে বিকাশ দাহঁতৰ য'ত আহিব মানে কেটিএম 6 মাইললৈকে আহিব। চ' তাৰলৈকে এতিয়া ওলাইছে লেটছ গো। আৰু টাইম আছিল 11টা বজাত ওলাই যোৱা কিন্তু এতিয়া 11টা বাজিয়ে গ'ল আৰু আমি এতিয়ালৈ যাই পোৱা নাই। বুজি পাইছে টাইমৰ কিমান খেলি মেলি আমাৰ। গৈ আছো বিকাশ দাও চাগে আহি পোৱাই নাই এতিয়ালৈকে কাৰণ বিকাশ দা সিজন 2 সিজন 3 ৰাইডত চাই লেট আছিল বিকাশ দা সেইকাৰণে এতিয়া আহি পাইছেনে নাইবা দেখাই আছো আপোনালোকক। আৰু ইফালে আহি পাই গ'লো আমি জয়াৰ নগৰ আৰু অলপমান আগতে আছে কেটিএম 6 মাইল। চ' আহি পাইছে চাগে অলপ দেখা টাইপ লাগিছে কিন্তু ইয়াতে আমাক ট্ৰেফিক এতিয়া ৰখাই দিব। আৰু আহি পাই গ'লো সি কেটিএম 6 মাইল আৰু ল'ৰাবোৰা ভৰ্তি হৈ আছে দেখাই আছো আপোনালোক গৈ কিনে একদম। আৰু ইফালে আহি পাইছে বিজেকে ইফালে বিজেকেৰ বাইক থৈ দিয়া আছে আৰু মই আহি আছো ৰ'বা। আৰু বিজেকে ক'ত আছে এতিয়া বিজেকে বিচাৰি আছো। আৰু ইফালে আহি পাইছে বিজেকে ইফালে আছে গৌৰৱ ইফালে আছে আমাৰ আপগ্ৰেড লেভেল। আপোনালোকে গম পাইছে কেটিএম এডভেঞ্চাৰ 250 আহি গৈছে কেটিএম 6 মাইলত আৰু আপোনালোকে এতিয়া কেটিএম 250 কেইটামান চিনেমেটিক শ্বট এটা দেখাই আছো। আৰু বিকাশ দা আহি পাল বিকাশ দা বাহিৰত আছে আৰু ইফালে আছে এইখন ফ্লেগখন আৰু ইয়াতে পুৰা ধুনীয়াকৈ লিখা আছে জয়াই অসম অল ইণ্ডিয়া ৰাইড। আৰু ইফালে বিকাশ দাৰ ফটো আছে আৰু ইউটিউবৰ লগো আৰু ইনষ্টাগ্ৰামৰ আইডি লিখা আছে আৰু ইয়াতে লিখা আছে পাৱাৰ্ড বাই কেটিএম 6 মাইল গিয়াৰ ফিউৰি মিডিয়া পাৰ্টনাৰ মাই নিউজ আৰু ৰাইডিং পাৰ্টনাৰ ৰাইনক্স আৰু মটুল। আৰু সমীৰণক ফোন কৰিছিলোঁ সমীৰণ আহি আছে। সমীৰণ আহিলে আপোনালোকক দেখাই আছোঁ। আৰু ইফালে আছে কেটিএম 6 মাইল আৰু ইয়াৰে শ্ব'ৰুমত লগাই আছে অল ইণ্ডিয়া ৰাইড ছিজন 1 বেনাৰ লগাই আছে ইয়াতে পুৰা একদম বিজেকে ইফালে ৰাজদা ৰাজেশ দা পুৰা মজাকৈ লগাই দিব। চ' ইফালে আহি পাইছে আমাৰ সমীৰণ বঢ়িয়া পুৰা মজাকৈ ভালকৈ ৰাইড কৰিবা ছেফটি আৰু ছেফটি ফাৰ্ষ্ট। বহুতে গম পাইছে দুদিনমান আগত কি হৈ গৈছে। চ' পুৰা একদম নিউজ ওলাই গৈছিল। চ' পৰ কি হৈছে মাত্ৰ গা ফুলি আছে এতিয়াও হ'লেও জোচ কমা নাই ভালকৈ আৰু ভালে ভালে আপোনালোকৰ আশীৰ্বাদৰ বাবে গোটেইখিনি ৰাইড সম্পূৰ্ণ কৰি আহিছোঁ। তাৰপিছত আজিৰ পৰা অল ইণ্ডিয়া ৰাইড কৰিম বুলি ভাবিছোঁ। আৰু এই অল ইণ্ডিয়া ৰাইড আজি আমাৰ ফ্লেগ অফ হ'ব আৰু ফ্লেগ অফত আমাৰ লগত আছে উজ্জ্বল দা আছে লগতে আমাৰ অসমৰ সকলোৱে চিনিয়ে পায় প্ৰণয় দা আছে। প্ৰণয় দা আমাৰ জ্যেষ্ঠ সাংবাদিক আমাৰ অসমৰ সকলোৱে চিনি পায় আৰু প্ৰণয় দাই সদায় আমাৰ নতুন প্ৰজন্মক আগুৱাই লৈ যোৱাত সদায় আমাক উৎসাহ দিয়ে আমাক আগুৱাই লৈ যোৱাত আমাক ছাপোৰ্ট কৰে সদায়। আৰু এইফালে আছে আমাৰ লগত ৰাকেশ দা আছে আৰু ৰাকেশ দা আপোনালোকে দেখাই পাইছে ৰাকেশ দা হ'ল নৰ্থ ইষ্টৰ প্ৰথম পেৰাচাইকেলিষ্ট। সকলোৱে এটা ৰাকেশ দাৰ কাৰণে চাকৰি লাগে। আৰু এতিয়া ফ্লেগ অফ টাইম হৈ গ'ল চবখিনি হৈ গ'ল আৰু
Next ride. Next ride. We are ready. Next ride. Yes, next ride. আৰু ইফালে এতিয়া ফ্লেগ অফৰ টাইম প্ৰণয় দাহঁতে আছে ধুনীয়াকৈ একদম ৰাকেশ দা আছে উজ্জ্বল দা আছে আৰু ইফালে বিকাশ দা একদম ৰেডি পূৰা যাব কিনে পূৰা মজাকৈ একদম ফ্লেগ অফ হ'ল এটা জাষ্ট শ্বৰ্ট ৰাইড এটা কৰিব মানে বেছি দূৰ নাযায় ইমান মানে অলপ আগৰ পৰা ঘূৰি আহিব আৰু বিকাশ দা আহিলে বিকাশ দাক আপোনালোক লগ পাই দি আছোঁ Yo. Monsoon bear pura. চ' বিকাশ দাহঁতে এটা শ্বৰ্ট ৰাইড কৰি আহিল এতিয়া আহি পাল আৰু ইফালে আছে বিকাশ দা পাপুতে গ'লে আৰু আৰু ইফালে আছে সমীৰণ দুটাৰ কিনে বেছি চেছ থাকিল ভালে ভালে ৰাইড কৰি আহিবা তোমালোকে গ'লে ভাল লাগিলে আমাৰ যিমান আছে ধৰা আয়ুব বিজেকে পাপু আমাৰ গ্ৰুপটো ধৰক চবৰে অলপ দিগদাৰ হয়তো সেইকাৰণে আমি আমাৰ ভিডিঅ' চাবা আপোনালোকে চাবা আৰু আমি নেক্সট ৰাইড একেলগে কৰি আছো বাকী কষ্ট আমাৰ মৰম আপোনালোকৰ আৰু আহি পালোঁ তাৰে পৰা আৰু এইখিনি আছিল আজিৰ ভিডিঅ' বিকাশ দাৰ ফাইনেলি ষ্টাৰ্ট হৈ গ'ল আপোনালোক ক'লোৱে ৰাইড আৰু এইখিনি আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু সন্দীপৰ ইফালে সন্দীপ আছে বহি কিনে সন্দীপৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পুৰা লাভ ইউ বুলি কমেণ্ট দিয়ক কিমান আপোনালোকে লাভ ইউ কমেণ্ট দিব পাৰে মই এইটো চাম চ' এইখিনি পুৰা কমেণ্ট দিয়ক আৰু চবকে ৰিপ্লাই দিব লাগিব দিয়ক মোৰ লাভ ইউ বুলি যিমান কমেণ্ট আহক চবকে ৰিপ্লাই দিম মই এইটো চেলেঞ্জ তাৰ ফালৰ পৰা চেলেঞ্জ মই চেক কৰিম এইটো আৰু এইটো এটা চেলেঞ্জ থাকিলে সন্দীপৰ কিনে যে মোৰ ফালৰ পৰা যিখিনি আপোনালোকে যাব তাৰ চেনেলত সি ৰিপ্লাই কৰিব লাগিব গোটেইখিনিকে আৰু ইনষ্টাগ্ৰামত মোক যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব আৰু টিহুৰ ভিডিঅ' আহি আছে আৰু এইটো এটা কুইক আপডেট আছিল অল ইণ্ডিয়া ৰাইড ষ্টাৰ্ট হোৱাৰ চ' লগ পাম এটা নতুন ভিডিঅ'ত নতুন ঠাইত টিল দেন টাটা বাই বাই আৰু সন্দীপৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইব কৰি দিব নতুন আছামিজ ইডিএম আহি আছে নতুন আছামিজ ইডিএম বাই বাই